নমস্কাৰ, আজি হৈছে ৭ ছেপ্টেম্বৰ। এনি নিউজ 24 সকলো দৰ্শকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি। পাচলি বেপাৰী নহয়, দম আছে যদি মিয়া গৰু বেপাৰী আগত ৰজা হওক। চিদ বৰাক অপেন চেলেঞ্জ ইউনুছ তামুলীৰ। পাচলি বেপাৰী মিয়াকেইজনৰ ওপৰত ৰজা হৈ লাভ নাই, দম আছে যদি গৰু বেপাৰী আগত ৰজা হওক। চিতু বৰুৱা। ভৌগোলিক জ্ঞান শূন্য চিতু বৰুৱাৰ। অলপো জ্ঞান থকা হলে মিয়া মানেই বাংলাদেশী বুলি নকলেহেঁতেন। কেৱল ভাইৰেল হোৱাৰ কাৰণেই লম্ফজম্প কৰে চিতুৱে। মিয়া মানেই বাংলাদেশী বুলি কৈ বিপদত চিতু বৰুৱা। চিতু বৰুৱাৰ মন্তব্যৰ পাছতেই ইউনুছ তামুলীৰ তোলাধুনা। পাচলি বেপাৰী মিয়াকেইজনৰ ওপৰত ৰজা হৈ লাভ নাই, দম আছে যদি গৰু বেপাৰী আগত ৰজা হওক। চিতু বৰুৱা। ভৌগোলিক জ্ঞান শূন্য চিতু বৰুৱাৰ। পৰৱৰ্তী খবৰ। ৰাহুল গান্ধীক ব্ৰিটেইনৰ নাগৰিক বুলি অভিযোগ ইডিৰ তলব বিজেপি নেতাক। ৰাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি ভয়ংকৰ অভিযোগ। ৰাহুলৰ বিৰুদ্ধে অভিযোগ দিয়া বিজেপি নেতাক তলব। ইডিয়ে তলব কৰিলে বিজেপি নেতাক। সকলো তথ্য প্ৰমাণ লৈ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশনা। ব্ৰিটেইনত ৰাহুল গান্ধীৰ ব্যৱসায় আছে বুলিও দাবী উচ্চ ন্যায়ালয়ত। বিজেপি নেতা বিঘ্নেশ চিচিক ইডিৰ চমন। ব্ৰিটেইনৰ ব্যৱসায় কৰাৰ বাবেই নাগৰিকত্ব থকাৰ দাবী। ৰাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি ভয়ংকৰ অভিযোগ। ৰাহুলৰ বিৰুদ্ধে অভিযোগ দিয়া বিজেপি নেতাক তলব। ইডিয়ে তলব কৰিলে বিজেপি নেতাক। ৰাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি ভয়ংকৰ অভিযোগ। ৰাহুলৰ বিৰুদ্ধে অভিযোগ দিয়া বিজেপি নেতা তলব। পৰৱৰ্তী খবৰ। শিৱসাগৰত মিয়া ব্যৱসায়ীক ধমক দিয়া জাতীয় সংগঠনৰ নেতাক আটক। মিয়া ব্যৱসায়ীক ধমক দি বিপদত জাতীয় সংগঠনৰ নেতা। শিৱসাগৰত বজাৰে বজাৰে চলাইছিল মিয়া খেদা অভিযান। জাতীয় সংগ্ৰামী সেনাৰ 4 নেতাক আটক আৰক্ষীৰ। শিৱসাগৰৰ কৃষক বজাৰত মিয়া বিচাৰি চলাইছিল অভিযান। মিয়া ব্যৱসায়ীক ধমক দিয়াৰ সময়তে আটক আৰক্ষীৰ। অমৰনিয়োগ ৰিদীপ ডেকা, অজয় ডেকা আৰু মুন্না বৈশ্যক আটক। মিয়া ব্যৱসায়ীক ধমক দি বিপদত জাতীয় সংগঠনৰ নেতা। শিৱসাগৰত বজাৰে বজাৰে চলাইছিল মিয়া খেদা অভিযান। জাতীয় সংগ্ৰামী সেনাৰ 4 নেতাক আটক আৰক্ষীৰ। শিৱসাগৰৰ কৃষক বজাৰত মিয়া বিচাৰি চলাইছিল অভিযান। পৰৱৰ্তী খবৰ। সন্দেহজনক লোকক সংস্থাপন দি বিপদত চৰকাৰী বিষয়া। বেদখলকাৰীক ৰঙা দলিচাৰ পৰা চৰকাৰী বিষয়ালৈ নামিছে বিপদ। চৰকাৰী বিষয়াৰ বিৰুদ্ধে খড়গহস্ত ৰাজ্যপাল। বেদখলকাৰীক সংস্থাপন দিয়া ডিচি এছপি ডিএফঅক তলব। গোৱালপাৰা আবদ্ধ ভৱনত জবাবদিহি চৰকাৰী বিষয়া। হাছিলা পাইকান দখল কৰিবলৈ কোনে অনুমতি দিছিল বেদখলকাৰীক? বেদখলকাৰী হোৱাৰ পাছতো কেনেকৈ লাভ কৰিছে চৰকাৰী আঁচনি? 2010 চনৰ পৰা 2024 চনলৈ অনুমতি দিয়া বিষয়াক সোধা-পোছা। বনাঞ্চল ধ্বংস কৰি কাৰ ছত্ৰছায়াত চলিছিল বেদখল? তদন্তৰ আওতালৈ আহিব তদানীন্তন বিধায়ক সাংসদ। খোৱাপানী বিদ্যুৎ সেৱা শিক্ষানুষ্ঠান কোনে কৰিছিল নিৰ্মাণ? কাৰ নিৰ্দেশত এইসমূহ লাভ কৰিছিল বেদখলকাৰীয়ে? সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব নিয়োজিত চৰকাৰী বিষয়াই। মুখ্য সচিবৰ নিৰ্দেশত গোৱালপাৰাত হ'ব শুনানি। বেদখলকাৰীৰ পৰা অভিযোগ লোৱাৰ পাছত সচিবৰ একচন। বেদখলকাৰীক ৰঙা দলিচাৰ পৰা চৰকাৰী বিষয়ালৈ নামিছে বিপদ। পৰৱৰ্তী খবৰ। দেশজুৰি প্ৰযোজ্য হোৱাৰ দিশে SIR। কটা যাব লাখ লাখ লোকৰ ভোট। সমগ্ৰ দেশজুৰি বলবদ্ধ হোৱাৰ দিশে SIRক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। দেশজুৰি SIR বলবদ্ধক লৈ নিৰ্বাচন আয়োগৰ গ্ৰীণ ছিগনেল। 10 তাৰিখে প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন আয়োগেৰে ৰুদ্ধদ্বাৰ বৈঠক। 10 ছেপ্টেম্বৰত দিল্লীৰ চূড়ান্ত বৈঠকত লোৱা হ'ব সিদ্ধান্ত। পুনৰবাৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব দেশৰ নাগৰিকে। 2026 পূৰ্বে নতুন সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা। বিহাৰৰ পাছত SIRক লৈ ল'ব পাৰে দ্বিতীয়টো বৃহৎ সিদ্ধান্ত। দেশৰ নাগৰিক SIRত অন্তৰ্ভুক্ত কৰিবলৈ অতিৰিক্ত নথিৰ পৰামৰ্শ বিচাৰি ভোট কেন্দ্ৰৰ সঠিক সংখ্যাৰ ৰিপৰ্ট দিব লাগিব নিৰ্বাচন আয়োগক। 30 ডিচেম্বৰত অন্ত পৰিব বিহাৰৰ SIR প্ৰক্ৰিয়া। ইয়াৰ পাছতে সমগ্ৰ দেশজুৰি বলবদ্ধ হ'ব পাৰে SIR। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে সন্দেহযুক্ত লাখ লাখ লোকৰ নাম। সমগ্ৰ দেশজুৰি বলবদ্ধ হোৱাৰ দিশে SIRক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ। 10,000 খিলঞ্জীয়াৰ বৰ্জ্য নিদান। বিজেপি চৰকাৰৰ বিৰুদ্ধে কঁপালে ৰাজপথ। বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ হাজাৰ হাজাৰ খিলঞ্জীয়াৰ তীব্ৰ প্ৰতিবাদ। নিশা 10,000 খিলঞ্জীয়াই কঁপালে উজনি অসম। মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে কপিল তিনিচুকীয়া। প্ৰচণ্ড বৰষুণকো নেওচি হাতে হাতে দূৰ লৈ তীব্ৰ প্ৰতিবাদ। চৰকাৰে ঠগ প্ৰবঞ্চনা কৰা উত্তৰ দিব মৰাণ সমাজে। AC ৰুমত বহুৱাই মিছা প্ৰতিশ্ৰুতি দিলে নহ'ব চৰকাৰে। দিছপুৰৰ পৰাই আমাক জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ক। জনজাতিকৰণ নিদিলে অৰ্থনৈতিকভাৱে অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ। পৃথক ৰাজ্য বিচৰা নাই, কেৱল জনজাতিকৰণ বিচাৰিছো। সংবিধানৰ ভিত্তিত আমাক আমাৰ অধিকাৰ দিয়ক।
মৰাণ জনগোষ্ঠীক শোষণ কৰা চৰকাৰক বেছিদিন টিকিবলৈ নিদিওঁ আলোচনা কৰিলে নহ'ব লিখিত লাইভৰ প্ৰতিশ্ৰুতি দিয়ক চৰকাৰে বিদেশী বাংলাদেশীক বৰপিয়াপাৰীত হলগিৰি মৰাণক প্ৰবঞ্চনা নচলিব বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ হাজাৰ হাজাৰ খিলঞ্জীয়াৰ তীব্ৰ প্ৰতিবাদ নিশা 10,000 খিলঞ্জীয়াই কপালে উজনি অসম গড়েমাটি খোৱাৰ পৰা তাইজুল ইছলামৰ সহযোগত আনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনি নিউজ 24